তোৰ খবৰ আছো তোৰ একদম ভাল চুইটো পাতছো ভাল ভাবে পাইছে গম পাইছো দে খেলাটো দেখ বৌ এই বৌ না বৈ নাখায় আমাৰ তিৰিলে নাখায় কি আৰম্ভ কৰোঁ হয়তো আমাৰ চাঙৰ অঞ্চললৈ আজি আমি মাতি নিছোঁ ভাইৰেল কপেল যোনটো মানে আলু স্পাইৰেল পটেটো তাৰ বিষয়ে আমি কথা পাতিম আৰু মোৰ লগত আছে বিখ্যাত আলু বেপাৰী তো ডাঙৰীয়া আপুনি আলু যে ব্যৱসায় কৰি আছে কিমান বছৰ আগৰ পৰা কৰি আছে বহুত বছৰ আগৰ পৰা কৰি আছো কিন্তু এতিয়া অলপ গতি লাগছি আৰু আগতে ইমান গতি লগা নাছিল গতিটো আমাৰ মানে কাৰণে গতি লাগছি অলপ চেলটো অলপ বাছি চেলটো বেছি হৈছে আমি না আলু কেই টকাত বিক্ৰী কৰে মই পাল্লাটো কেই টকাত পাল্লা 50-60 টকা মানত কৰা যায় বিক্ৰী আপুনিতো 50 টকাকৈ পাল্লা বিক্ৰী কৰে তেখেতসকল লৈ যাওঁ সুধিম আলু এটা আলু কেই টকাকৈ বিক্ৰী কৰে সেইটো সুধি যাওঁ আপোনালোকৰ 10 বছৰ হ'ল আপোনালোকৰ এই দোকানখন দিয়া তো প্ৰথম কেনেকৈ আহিল আপোনালোকৰ মাথাত যে দোকান দিলি আমি আলু বেপাৰ কৰি আমি আলু দোকান দি কিনে আমি ভাইৰেল হ'ম কনচেপ্টটো ধৰক কনচেপ্টটো কৈ এই কনচেপ্টটো মই এইদিন আমাৰ মই চাই তাৰমানে কি কৰিছিল কিবা আলু ভাজা বনাই তাই বনাব জনা নাছিলে একদম ফাৰ্ষ্ট টাইমত আলু বনাম ছটা চটি এনেকুৱা ডাঙৰ আলু মোৰ ছটা আলু এইটো নাজানেই বনাব মই সদায় বনাই দিম দে মটাটো এনেকৈ সদায় বনাই দিয়ে তাই মনত আহিছে স্পাইৰেল পটেটো হ'বাই নেকি মনত আহি গ'ল মাথাত খেলাই গ'ল সিদিনাই মই ৰাউণ্ড কাটি কেঁচি দি কাটিছোঁ দিয়ক কাটি তাৰমানে ডাইৰেক্ট এই দলাই দিছোঁ পুৰা দলাই দিছোঁ ঠাচে উঠিছে শব্দ কৰি পুৰা মানে হৈ স্পাইৰেল পটেটো বেচন চেচন দিয়া গৈছে এইবিলাক দিয়াৰ পিছত হৈ গ'ল স্পাইৰেল পটেটো সিদিনাৰ পৰা আমি বুজিলোঁ নাই ইয়াতে ক'ত বনাই যাব আমাৰ এই লোকেশ্যনটো ক'ত হ'ব দীঘলী পুখুৰীলৈ গ'লো তাতে যাই পাতিলোঁ দোকানখন পুৰা চেল সিদিনাৰ পৰা গম পাইছে ভাইৰেল আমি এতিয়া কিয় ভাইৰেল সেইটোৱে আমাৰ কনচেপ্ট আমাৰ মাথাত এনেকৈ আহিছে মানে ৰাতিৰ ভিতৰত মানে যেনেকৈ ৰাতি কৰবতী আমি কৰবতী হোৱা নাই কিন্তু উঠিছোঁ আপোনালোকে এতিয়া অসমত চবেই চিন্তাই আমাৰ জানেই আপোনাৰ নামটো বাৰু আমি কৈয়ে দিছোঁ চিনি পাইছে আৰু যোনে দৰ্শকসকল আপোনালোকক কৈছোঁ আপোনালোকৰ যে স্পাইৰেল পটেটো খাব মন আছে আৰু দীঘলী পুখুৰীলৈ আহিব আৰু দাদা বাইদেউ লগ পাব স্পাইৰেল পটেটো খাব তো এটা আলুত কেই টকাকৈ বিক্ৰী কৰে এটা আলু আমাৰ বৰ্তমান 50-60 চলি আছে বহুত দাম হৈছে নেকি এটা বহুত দাম মানে কি জানে আমাৰ কনচেপ্টটো আছে না বেচন খানিম তাতে মাৰিম বেচন মাৰি কিনে তাতে বনাম তেলত ভাজিম তেলৰ খৰচ আছে বেচনৰ খৰচ আছে হয় বাৰু হ'ব আলুটো চাগে গোটাই নিদিয়েই চাগে আধা দিয়ে নেকি আধা 100 কল যায় আৰু 100 পাকেনি এটা মাৰা যায় না মেচিনত ঠিক আছে এখেতৰ পৰা আহোঁ আমি এটা যে ক'লে এইমাত্ৰ এটা আলু 50 টকাত বিক্ৰী কৰে আপুনি কি কয় আপুনিতো এক পাল্লা আলুত 50 টকা লয় মই এক পাল্লা আলুত 50-60 টকা বিক্ৰী কৰোঁ এটা আলুত 50 টকা লয় 50 টকা লৈছে সেনেকৈ মোৰতো নহ'ব মোক মানুহবিলাক বেয়া পাই আছে কেনেকৈ কৈছে আলু কেজি দাম বাঢ়ি যাব বুলি কৈ আছে কিন্তু মই আলু কেজি 1 কেজি 20-30 টকাত বিক্ৰী কৰি আছোঁ সিহঁতে দেখোন এটা আলুতে 50-60 টকা লয় সেইটো সিহঁতৰ প্ৰফিট আছে তো আপুনি 50 টকাকৈ কিয় লয় পাল্লাত আপুনিতো অলপ কমকৈ ল'ব পাৰে বা বেছিকৈ ল'ব পাৰে নাই মানুহে মানে এনেকুৱাকৈ ল'লে বস্তুটো সেই নাখাব না সেইকাৰণে কমত বিক্ৰী কৰি আছোঁ সেইকাৰণে কমত দি আছে ইহঁতে দেখোন এটা আলুতে 50-60 টকা দুখীয়াখিনিক চাই লৈ কিনে দামটো বাঢ়াই থৈ দিছে মই দুখীয়া মানুহখিনিৰ কাৰণে অলপ আলু চালু দামটো কমাই দিওঁ ইহঁতে দেখোন এটা আলুতে 50-60 টকা বিক্ৰী কৰে সোনকালে কেনেকৈ হ'ব সোনকালেতো মই চলিব নোৱাৰিম মোক মানুহ বেয়া কৈ আছে আলু বেপাৰী আপোনাক দায় দি আছে মানে কৈছে মই আলুৰ দাম যিমান পাৰোঁ কমাই থাকোঁ এনেদৰে বাৰে বাৰে লৈ আহিছে এটা আলু 50-60 টকা বিক্ৰী কৰে সেইটোতো কথা নাই নহয় আমিও শুনছো আপোনাৰ কথা শুনছো আমি আমাৰ কামত কমি গৈছে কথা কিন্তু আপোনালোকে দামটো বেছিকৈ লৈছে নেকি আপোনাক কৈছো আগতে মানে তেলৰ খৰচ আছে প্ৰথম কথা গেছৰ খৰচ আটাৰ খৰচ আছে হয়নে নহয় তাৰপিছত যদি দাম বাঢ়িছে এইটো হিমন্ত বিশ্ব শৰ্মাই বাঢ়িছে আমাৰ তাতে ক'ব লগা নাই এইটো কি ক'ম চৰকাৰক দুখ দিবলৈ কথা নহয় ময়ো চৌ কৰি আছোঁ ময়ো কিবা এটা পাওঁ চৰকাৰৰ পৰা এইটো এতিয়া যদি মই চৰকাৰকে দুখ দিব যাওঁ আলুৰ কাৰণে তো মোৰো এটা বেয়া হেমন্ত বিশ্ব আলু নবনাই নহয় আলুটো ময়ে খেতি কৰোঁ এতিয়া আপুনি কৈছে GST কোনে লগাইছিল আলু খেতিটো মই কৰিছোঁ মই কম দামত বিক্ৰী কৰিছোঁ খেতিটো বস্তুটো আহিছে না নাই আৰু ভিতৰত GST লগে লগে কোনে আনিছে চৰকাৰে আনিছে পিছে মনিছা হয়নে নহয় এইটো হয় কি বুলি কয় এতিয়া এইটোও হওক আমি যিহেতু কথা পাতি আছোঁ আৰু ধুনীয়াকৈ কথা পাতিম আপোনালোকে দোকান দিছে ভালে কৰিছে বাৰু কিমান এনেই ডেইলি কিমানমান বিক্ৰী হয় আপোনালোকৰ ডেইলি আমাৰ মোটামুটি
আপোনালোকে যে দিনত ৰাতিপুৱাটো একবেলাত প্ৰথম বেলাটো নুখুলেই তো গধূলি মানুহ মাতি বৌয়ে কি কৰে বৌয়ে মানে কি আমাৰ বৌয়ে যোনটো বস্তু কনচেপ্টটো তাইক মই শিকাই দিছোঁ এতিয়া তাই বনাই আৰু মই দি থাকোঁ কাৰণ আলুটো ফাৰ্ষ্ট সিজাই লয় নে মানে অলপ সিজাই ল'ব লাগে সিজাই লৈ কিনে বনাব লাগে এতিয়া ধৰা বৌক যদি মই কওঁ তোমাৰ বৌক যদি মই কৈ দিওঁ মনিষা বোলে তুমি আলুটো বেচা আৰু এই ল'ৰাবোৰ আহিব হাতত টাচ কৰি দিব মোৰ বেয়া নালাগিব সেইকাৰণে এওঁ বনাই থাকি মই বেছি থাকোঁ মালটো আপুনি জানে বৌয়ে লয় পইচা কিন্তু লুটি বেছি দে আপোনালোকে ইমান দামত থকা বস্তু বিক্ৰী নকৰিছে ইমান আপুনি কি কৰিছে আমি কৰিব লাগে আমি খেতি মই নকৰিলে কোনো খাব নোৱাৰে এতিয়া আপুনি কৈছে আলু দোকানটো আমি মাৰিছো এখন ডাঙৰ পইচা লুটি বেছি ডাঙৰ এতিয়া খলি হ'ল আমি কনচেপ্ট আমি দিছো আপোনালোকৰ ভুল হৈছে যে এটা আলু 50 টকা লৈছে নহয় সেইটো এটা ভুল হৈছে আপোনালোকে আজি ধনী হৈ যাব টেনশ্যন ল'ব নালাগে ধনী হৈ যাব কিন্তু ইয়াত কাল মৰি যাব আপুনি পিছে আটাৰ দামটো কমাই দিয়ক নাই নাই সেইটো আপুনি কথা আটাখিনি ফ্ৰী দিয়ক সেইটো কথা ডিজিটেল ফ্ৰী দিয়ক আলুৰ দাম কম মই এটা কমত দিছো কমতে আপোনালোকে কৰিব লাগিব এইখিনি কাম আপুনি দিছি আপুনি কমত দিছি কিন্তু আমি আটা মিক্স কৰিব লাগে তাতে তেল মিক্স কৰিব লাগে সেইখিনি আমাৰ বেছি আমাৰ ক'ব লাগে না এইটো কাষ্টমাৰক ক'লি হ'ল কি কাষ্টমাৰ কেঁচা আলু ভাজি খুৱাব কেঁচা আলু কেনেকৈ খাব হা গাহৰি নেকি মই আলুৰ দাম কমে কমে নি আছো হ'ব মই অলপ শান্ত মই কথা পাতি আছোঁ তো আপোনাৰতো আপোনাৰ প্ৰব্লেমটো এইটোৱে যে আপুনি এক পাল্লা আলু 50 টকা বিক্ৰী কৰে তো আপোনাৰ একো প্ৰফিট মিলা নাই তেখেতসকলে এটা আলু 50 টকা হ'লে আপোনাৰ দুগুণ মানে বহুত প্ৰফিট আছে সিহঁতৰ যে বহুত সেই ভাইৰেল হৈছে আজি বেছি নোহোৱা নাই ভাইৰেল হ'ল তাৰপিছত ইয়াতে ধনী হৈ গৈছে মানে ভাইৰেল মানে কি ধনী পইচা পাব আপুনি যে একো পোৱা নাই এতিয়ালৈকে নাই নাই মই নাই খেতি কৰিহে অলপ চলপ এনেকে চলি আছো আৰু ঘৰখন কিবা কৰি চলাই আছো আপুনি PM কিষাণ মাৰক তাৰ পৰা পইচা লওক 2000 টকাকে দি আছে আমাক ক'লে কি হ'ব কৈ লাভ নাই তো আপোনালোকে এতিয়া অলপ বনাই থাকক আমি এতিয়া ইহঁতক অলপ সুধি আছোঁ ইহঁতৰ বিষয়ে যে আগতে কি কৰা নাই কি কৰিছে তো আপোনালোকে যে বিয়া হ'ল তো কেনেকৈ বিয়া হ'ল আমি মানে বিয়া আমি মানে হয়তো আমাৰ লগৰবোৰে জানেই যদি ভিডিঅ' চাইছে কোনোবা জানেই আমাৰ লগৰ মানে এবাৰ মই বহুত মানে ধৰক স্কুলৰ বয়সৰ মানে ভাল পোৱাটো আছিল কিন্তু আমি কোৱা নাছিলোঁ দুই চাই থাকোঁ তেনেকৈ নকওঁ পইচা হয়নে নকওঁ হয় তাৰপিছত সেনেকুৱাকৈ মানে লাষ্টত কি হ'ল এদিন দুয়ো কলেজ যেতিয়া ফাৰ্ষ্ট ইয়াৰ পালোঁ তেতিয়া তাইক মই প্ৰপ'জ কৰিলোঁ তাই কোৱা নাই এসপ্তাহ ৰখি থাকি মোৰ পিছত তাইক যদি মোক ভালে নাপায় তেতিয়া মোৰো মনটো বেয়া লাগিল এদিন তাইৰ লগৰ ছোৱালী এজনী আহি মোক ক'লে বোলে মানস তোক নিচাই ভাল পায় তোক ক'ব দিছে মোৰতো সিদিনা মোৰ ভাল লাগি গ'ল সিদিনা লগবোৰক পাৰ্টি চাৰ্টি দিলোঁ পুৰা পাৰ্টি আৰু এনেকৈ তাৰমানে আছোঁ এনেকৈ ৰিলেশ্যনশ্বিপত আছোঁ এদিন কি হ'ল তেওঁ এই মনিষা মাকেতো গম পাই ভাবিলে সি কি কৰে বেকাৰ ল'ৰা কলেজত পঢ়ি থাকিলে কি হ'ল সি বেকাৰ ল'ৰা তাক কেনেকৈ দিম ছোৱালী এনেকৈ ক'লে তাৰপিছত আৰু মোৰ অলপ দুখ লাগিল কিবা এটাতো কৰিম পিছত হ'লেও এতিয়া কলেজত পঢ়ি আছোঁ গতিকে ছেকেণ্ড ইয়াৰ পাইছিলোঁ তেতিয়া সেনেকৈ থাকিল তাৰপিছত 2 বছৰ মনে ৰিলেশ্যনশ্বিপত থাকিলোঁ থাকি কিনে এদিন তাই ক'লে এনেকৈ থাকিব নোৱাৰোঁ তুমি মোক এৰিব থাকিব নোৱাৰা ময়ো নোৱাৰোঁ তোমাকে আমি বিয়াই হৈছে সেইকাৰণে আমি মন্দিৰত সেনেকৈ পলাই গৈ হ'ল এইটো পলাই গৈ বিয়া চিয়া কৰাই সংসাৰ কৰিলোঁ তাৰপিছত মনত এইটো কনচেপ্ট আহি গ'ল আলু দোকানৰ কনচেপ্টটো আমি ভাবিলোঁ তাৰমানে বহুদিন আমি মানে ধৰ মই হাজিৰা কৰিব যাওঁ এনেকৈ খাইছিলোঁ এদিন মনিষাও এনেকৈ মই ক'লোঁ কনচেপ্টটো আহি গ'ল সেনেকৈ আৰু এতিয়া আপোনালোক এই পৰ্যায় পালোঁ আপোনালোকৰ আজি কেমেৰাৰ সন্মুখত আপোনালোকৰতো এতিয়া ডাঙৰ মানুহ আপোনালোকৰ চেল্ফি মাৰিব তাৰপিছত ভিডিঅ' বনাবৰ কাৰণে বহুত ডাঙৰ ইউটিউবাৰ হৈছে আপোনালোক কেনে ফিল হয় ফিল মানে বহুত মানে মনটো মানে ইম'চনেল হৈ যায় মানে যিহেতু হাজিৰা কৰা মানুহ হৈছিলোঁ আজি এই পৰ্যায় পাইছোঁ সেইদিনা আমাৰ ডাঙৰ এটা আমাৰ মিনিষ্টাৰ এজন আহিছে তেওঁ আমাৰ মানে স্পাইল পঠাইছে আচৰিত মই ভাবিছোঁ যে হয়তো দীঘলীপুখুৰীত ফুৰিব আহিছে কিন্তু আহি কিনে ক'লে যে আপোনালোকৰ কাৰণে ৰখিছিলোঁ আপোনালোকৰ দোকান খোলাই নাছিল স্পাইল পঠাইটো খাম ইমান এটা লাগে ফিলিংছ ভাবকচোন আপুনি তেনেকুৱা ফিলিংছ আমাৰ এখেতে পাইছে আলু বেপাৰ কৰি কিনে কি বাবু তেওঁক ক'লোঁ আপুনি কিবা তেনেকুৱা নাই মই সেনেকুৱা এনেকৈ নাই মই গেলামাল দোকান এখন দিওঁ সৰুকৈ অলপ চাপ্লাই দিওঁ মাল চাল সেনেকৈ চলি আছোঁ চলি আছে এখেতৰ নিচিনা হ'ব নোৱাৰে আপুনি আৰু মই কম দামত বিক্ৰী কৰোঁ না সেইটো এটা লুটি খাইছে অসমৰ চলিতে কি ক'ম কথা ক'বও নোৱাৰি বাৰু ঠিক আছে আৰু দামটো কমালে ভাল লাগব আৰু সেইটোৱে আৰু দামটো এতিয়া আমাক কৈ লাভ নাই মই বাৰে কওঁ চৰকাৰক ক'ব আপুনি চৰকাৰৰ লৈ মামলা নাই নাইতো মোৰ আৰু আপোনাৰ লগতে মামলা আছে মই আলু বেপাৰী আপুনি আলু দোকান দিয়ে আপুনি বেপাৰী বুলি কৈছে মানুহখিনিতো খাই আছে না মানুহ যায় আমি দাম বঢ়াওঁ বুলি ক'লে মানুহখিনি নাহিলেই হয় আমাৰ ওচৰত ভাল লাগিল আপোনালোকে ঠাইলৈ গৈছে বা আগলৈ আৰু আগবাঢ়ি যাওক বহু কিবা ক'ব নেকি লাগে মানে এই মানে বহুত লাজ কৰে তাতে থাকে যদিও মানে ব্লগটো ষ্টাৰ্ট কৰা নাছিলে এতিয়া আপোনালোকে ব্লগত দেখি থাকে বহুত মই কওঁ তাই ভাল লাগে নিশ্চয় লগাই দিওঁ ৰাতি শুনি এতিয়া এৰে ব্লগ কৰা ভাল লাগে আৰু বহুত থাকে লগত থাকিলে সেইকাৰণে অলপ মানুহবিলাকো বেছি হয় মেইন গুৰুত্ব এইখানে বেছি বাৰু ঠিক আছে বাৰু আৰু দি থাকক আৰু কিমান দিন দিব পাৰে আপোনালোকে তো
হয় আপোনালোকে আৰু কেইদিনমান যোৱাৰ পিছত আৰু ডাঙৰকৈ দিব আৰু ডাঙৰকৈ দিব নাই নাই উন্নতি কৰিব নোৱাৰে কিন্তু বেলেগ মাৰি খাইছে না মানুহে গম পাইছে উন্নতি কৰিছে নকৰা কাম কৰিব নোৱাৰে যদি কাম মানে যোগালী চিষ্টেম লাগে বা আপোনালোকে যদি চিষ্টেম ৰাখিব খোজে তো এখেতকো যোগাযোগ কৰিব যাৰ জৰিয়তে এটা আহিব পাৰে কথা টেনচন নোৱাৰে আহিব পাৰে কাৰণ আমাক যোগালী লাগে মানে মনুষ্যৰ বহুত কষ্ট হয় ন কাৰণ তাৰ ফেচটো ভাল যায় মানে তাই ইমান ধুনীয়া তাই ঘামবোৰ পৰি যায় যায় মানে ছালটো খুতুৰা হৈ যায় প্ৰব্লেম হৈ যাব মানে মানুহ নাহিব লাগে সেনেকুৱা অলপ মানে অলপ একেলগে লৈ যাব এখেতেতো প্ৰেছৰ মানে এখেতে কিয় লাগিব মই কেনেকৈ আৰে মোৰ এইটো মোৰ ষ্টুডিঅ' আছে নিজা এইটো ষ্টুডিঅ' কেনেকৈ সদায় যদি গধূলি মই এটা বাতৰি দিব নোৱাৰোঁ আপোনালোকে কি যাব কি দেশত কি হৈছে কি হোৱা নাই আপোনালোকে কেনেকৈ গম পাব কি কথা কৈ পেলাই তো আপোনালোকৰ ইউটিউব চেনেল আছেই তো ইউটিউবৰ পৰা আপোনালোকে কেনে ধৰণৰ পইচা পাতি পায় সহায় পাইছে পাইছোঁ বহুত মৰম পাইছোঁ এতিয়া কিন্তু আগতেও আছিল মোৰ ইউটিউব চেনেল আগতে ধৰক 1000 ভিউজ মোৰে ভিডিঅ' দিছিলে আগতে মানে মনিষা নোহোৱাৰ পৰাই মোৰ ইউটিউব চেনেল যে এক ঘণ্টামান ধৰক এক ঘণ্টামান কিমান ভিউজ আহে এক ঘণ্টাত আমাৰ 50,000 পাৰ টোটেলি ভাইৰেল হৈছে টোটেলি ভাইৰেল হৈছে আৰু আমাৰ পুৰা ভিউজ আপোনালোকে বহুত মৰম দি আছে মোৰ ভাল লাগিছে দৰ্শকে বহুত মৰম দি আছে আগতে নাছিল স্পাইৰেল পটেটো যেতিয়াৰ পৰা হ'ল তেতিয়াৰ পৰা মানে মোৰ চেনেল এটা আছে ব্লেক পেন্থাৰ বুলি আছে নেকি আপোনাৰ চেনেল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই পিছে তেতিয়া ব্লগত দি দিম ডিছক্ৰিপশ্যনত দি দিব তো লগত কি বুলি আছিল ব্লেক পেন্থাৰ মই ব্লগত কৈ দিম আজি ব্লেক পেন্থাৰ চাব ব্লেক পেন্থাৰ চেনেলটো আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ' পাব ভিডিঅ' তাৰে কাৰণে দি দিব আপোনালোকে আপোনালোক যিহেতু ভাইৰেল হৈ আছে আপোনাৰ ভাইৰেল হৈছে আপোনাৰ কিবা আকৌ বেলেগ অকল আলু ব্যৱসায় বাদে বেলেগ কিবা আৰু ব্যৱসায় আছে নেকি নাই মানে মই এনেকুৱা প্লেন নাই দোকানখন লৈ আলু ব্যৱহাৰ কৰি খাইম বুলি ভাবিছে আৰু চাওঁ পিছলি কি কৰা যায় ৰুটি ফেলি লাগে আমাক তাকেতো অসমীয়া বেয়া কথা হৈছে একচুৱেলি ভালো হৈছে অসমীয়া ল'ৰা আমি এতিয়া আমাৰ চাইনিজ লেভেলত যাব নেশ্যনেল লেভেলত যাব আমাৰ এই যোনটো কনচেপ্ট এতিয়া নেক্সট আপুনি কিবা বেলেগ ব্যৱহাৰ কৰা মানে কিবা ভাবি আছে নেকি নেক্সট মানে মই ভাবি আছোঁ এতিয়া কওঁ নে কথাকে কৈ দিয়ক আপোনালোকৰ কিবা এটা ভাবি আছে অন কেমেৰা কৈ দিম ঠিক আছে অন কেমেৰা কৈ দিয়ক আমি তেতিয়া গম পাম নেক্সট ভাইৰেল হৈ যাব কৈ দিওঁ আৰু আপোনালোকক মই মানে এইবাৰ নেক্সট এইবাৰ কি হ'ল স্পাইৰেল পটেটো হ'ল এইবাৰ মই ভাবিছোঁ নেক্সট স্পাইৰেল টমেটো আনিম স্পাইৰেল টমেটো মানে সেইটো আমি বেলেগ জেগাত কিনিব ভাবিছোঁ শ্বিলং খুলি দিম মানে সেইটোৰ কাৰণে আকৌ আমাক লাগব নাই এইবাৰ এটা বস্তু এটা লাগব কিন্তু আপোনালোকে নাজানে সেইটো বস্তু আমাৰ স্পাইৰেল পটেটোৰ কাৰণে আছে আমাৰ এইটো স্পাইৰেল টমেটোৰ কাৰণে আৰু মই আৰু এটা বিয়া কৰিব লাগিব আৰু কি ক'লে মানুহ না কোনো হয় তুমি থাকবা তোমাকো যাম এতিয়া কি কৰা মনিষা ক'বা না আৰু এটা বিয়া পাতিব আপুনি বিয়া নাপাতা নোৱাৰি এই কাৰণে মই এইখিনি মই ভাইৰেল হ'ল সেইকাৰণে ভাইৰেল হৈ গ'ল এতিয়া এখেতক তাইক মানে এতিয়া আপুনি মোৰ ডিভৰ্চ দি দিব মানে এতিয়া মোৰ ক'ত আৰু মোৰ এতিয়া স্পাইৰেল পটেটো হ'ব চেছ মোৰ আজি পাই দীঘলী পুখুৰীত নহ'লে দিয়া চেছ দৰ্শকক আৰু বহুত মানুহ স্পাইৰেল পটেটো দোকান দিব খুজি আছে মই এটাই কথা কওঁ আপোনালোকে বহুতে ভাবি আছে যে এনেকৈ ভাইৰেল হৈছে কিবা হৈছে বা আমিও ভাইৰেল হ'ম স্পাইৰেল পটেটো স্পাইৰেল টমেটো খুলিম বা স্পাইৰেল গাজৰ কিবা খুলিব তো গাইজ আপোনালোকে মই কওঁ দৰ্শকসকলক ইনে মাথা নামাৰিব যোনে যোনটো কাম কৰিছে সেইটোতে আপোনালোকে বেষ্ট কোনোবাই হাজিৰা কৰিছে সেইটো আপোনালোকে বেষ্ট কোনোবাই নিজে জব কৰি আছে কোনোবাই চাকৰি কৰিছে মানে বেলেগক দেখাই দেখাই কিনে আকৌ কাম কৰি লাভ নাই সেইটো অনলি ওৱান অপশ্যন আছিল সেইটোৱে তেওঁলোক ভাইৰেল হ'ল বেলেগ আৰু নহয় তো আপোনালোকৰ ইটোৱে কৈছোঁ আৰু এই ভিডিঅ'টোৰ মাজতে আপোনালোকে ইটোৱে বুজাই দিব খুজিছোঁ যে আপোনালোকে এইবিলাক কৰি লাভ বেলেগক দেখি বেলেগ মানে সিহঁতক দেখি স্পাইৰেল পটেটো আমি দিব যায় একো লাভ নাই অনলি ওৱানে ভাইৰেল হৈছে তো আপোনালোকে নিজৰটো নিজে কৰি থাকক নিজৰ জবটো আপোনালোকৰ কাৰণে বেষ্ট আপোনালোকে এইটো ভিডিঅ' চাই যিখিনি বুজি পালে মই ভাবিছোঁ ভালে বুজি পাইছে আপোনালোকে বেলেগক দেখাই কিনে বেলেগৰ নিচিনাকৈ দোকান দিব নাযাব বিপদত পৰিব তো আপোনালোকে য'তেই যি কৰি আছে তাত সেইখিনিতে থাকক বেষ্ট হ'ব এদিন নহয় এদিন ভাইৰেল হৈ যাব বা ভাইৰেল হ'ব ভাইৰেলৰ দৰকাৰ নাই ভাইৰেলটো ডাঙৰ কথা নহয় নিজৰ কামটো আগুৱাই যাওক বা আপুনি খেতি কৰি আছে খেতি কৰক আপুনি কিবা বেলেগ হাজিৰা কৰি আছে হাজিৰাই কৰি থাকক বাৰু এদিন নহয় এদিন ছাকচেছ হ'ব ভাল হ'ব ঠিক আছে আজি ভিডিঅ'টো ইমানতে আছিল বাই বাই